প্ৰমোদ বড়ো ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি BTC সচিবালয়ত আমাৰ বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে এক আনুষ্ঠানিক বৈঠকত মিলিত হয় আৰু এই বৈঠকত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে BTR চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আছিল আৰু এই সভাত আমি বৰ্তমান সময়ৰ যি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সিদ্ধান্ত আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা সমস্যাসমূহ সম্পৰ্কে আমি আলোচনা কৰোঁ আৰু আমি আমাৰ বড়ো সাহিত্য সভাৰ আপচুৰ যিখিনি ডিমাণ্ড বা সমস্যা সেইখিনি আমি BTR চৰকাৰক আমি আনুষ্ঠানিকভাৱে আজি অৱগত কৰিছোঁ আৰু আমাৰ কথাখিনি BTR চৰকাৰে খুব মনোযোগেৰে শুনিছে আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা কৰিছে আৰু তেখেতসকলে অসম চৰকাৰলৈ এই বাৰ্তাসমূহ প্ৰেৰণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ সমাধান কৰা হ'ব। এই আজি বৈঠকত এই মূল সিদ্ধান্ত হৈছে। ইয়াৰ উপৰিও BTR চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা নতুন কিছু পদক্ষেপৰ কথা আমাক অৱগত কৰিছে। আমাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আৰু স্কুল মাৰ্জাৰ এমালগেমেশ্যনছ বা টেট পৰীক্ষা অনুষ্ঠিত কৰাকে আদি কৰি বিভিন্ন সমস্যাসমূহৰ ওপৰত আজি বিশদভাৱে আলোচনা কৰা হৈছে আৰু আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ বড়োলেণ্ড অঞ্চলৰ শিক্ষাৰ লগত জড়িত যিখিনি সমস্যা আছে এইখিনি সমস্যা সোনকালে সমাধান কৰা হ'ব। ইয়াৰ ভিতৰত উল্লেখযোগ্য কথাসমূহ হৈছে যে অসম চৰকাৰে বিচৰাৰ দৰে কিমান সংখ্যক এতিয়া ছেকেণ্ডাৰী স্কুলক হায়াৰ ছেকেণ্ডাৰীলৈ আপগ্ৰেড কৰা হ'ব সেই আপগ্ৰেডেশ্যনৰ লিষ্ট BTR চৰকাৰে অসম চৰকাৰলৈ অতি সোনকালে প্ৰেৰণ কৰিব। ইয়াৰ উপৰি যিখিনি বিদ্যালয়ৰ নিড বেছত BTR চুক্তিৰ 6.3 আধাৰত প্ৰভিন্সিয়েলাইজ কৰিব লাগে তাৰ জাষ্টিফিকেশ্যন আৰু লিষ্টসমূহ অতি সোনকালেই অসম চৰকাৰলৈ প্ৰেৰণ কৰিব আৰু ইয়াৰ লগত জড়িত যিখিনি সমস্যা আছে সেই সমস্যাখিনি তাৎক্ষণিকভাৱে সমাধান কৰাৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব বুলি আমাক অৱগত কৰিছে। অসমীয়া মাধ্যমৰ বিদ্যালয় এখনত 6টা বিষয় থাকে। এতিয়া ইংৰাজী আমাৰ এটা বিষয় থাকে, তাতে আকৌ যেতিয়া বিজ্ঞান আৰু গণিত ইংৰাজীত পঢ়ুৱাব 3টা ছাবজেক্ট ইংৰাজীত হৈ গ'ল। 6টাৰ 3টা বিষয়তে ইংৰাজী হোৱাৰ লগে লগে 50% ইংলিছ মিডিয়াম হৈ গ'ল আৰু তৃতীয় ভাষা হিচাপে হিন্দী থাকিবই। তাৰপিছত সমাজ বিজ্ঞানখন অসমীয়া ভাষাত হ'ব আৰু অসমীয়া MIL-টো থাকিব। একেধৰণে বড়ো মাধ্যমতো সেই অৱস্থা হ'ব আৰু 50% ইংলিছ মিডিয়াম আৰু 50% বড়ো মাধ্যম, 50% ইংলিছ মিডিয়াম আৰু 50% অসমীয়া মিডিয়াম। এই ধৰণৰ ব্যৱস্থা এটাৰে অসমীয়া মাধ্যম বেছি বছৰ জীয়াই নাথাকিব, বড়ো মাধ্যমো বেছি বছৰ জীয়াই নাথাকিব। গতিকে অসম চৰকাৰৰ এই সিদ্ধান্তই অসমত অসমীয়াৰ মাধ্যম আৰু বড়ো মাধ্যমৰ শিক্ষাৰ ব্যৱস্থাটো ধ্বংস কৰিব। আমি নিজৰ স্থিতিত আমিও থাকিম, কাৰণ জাতি হিচাপে জীয়াই থাকিবৰ কাৰণে আমাক ভাষাটো লাগিব আৰু ভাষাটো থাকিবৰ কাৰণে আমাৰ শিক্ষাৰ মাধ্যমটো থাকিব লাগিব। আমিও বিচাৰোঁ আমাৰ সমাজখনে উন্নতি লাভ কৰক, আমাৰ ল'ৰা ছোৱালীয়েও গুণগত শিক্ষা লাভ কৰক। চৰকাৰে অসমীয়া ভাষাতেই গুণগত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কিয় নকৰে? বড়ো মাধ্যমৰ জৰিয়তে বড়ো ভাষাতে গুণগত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কিয় নকৰে? তাৰ পৰিৱৰ্তে খালি ইংৰাজী মাধ্যমক কিয় ইমান গুৰুত্ব দি থকা হৈছে? গতিকে আমি এই কথাখিনি লৈ পেলাই ৰাইজৰ ওচৰত গৈছোঁ আৰু আমি যাম আৰু ৰাইজে যি ধৰণে বিচাৰে ৰাইজৰ পৰামৰ্শ राइजर एवारनेसर ऊपर निर्भर करि पेलाय आमी परवर्ती कार्यसूची ग्रहण करिम। बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां।
क'क्राझार जिडी रड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।